তো হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সৌৰভ কলিতা। তো গাইছ আজি তিনি চাৰি মাহমান ধৰি মই ভিডিঅ' দিব পৰা নাই। তো কাৰণে মোৰ মোবাইলটো কিবা এটা প্ৰব্লেম হৈছে, ষ্ট'ৰেজ প্ৰব্লেম। তো এটা কিবা বেলেগ এটা মোবাইল ল'ম বুলি ভাবিছোঁ, তো সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। তো আজি 3 মাহ মই আজি মোবাইলটো খুলি লৈছোঁ। তো আজি 19 ছেপ্টেম্বৰ। তো আজি ৰাতিপুৱা ঠিক নহয়, দুপৰীয়া 2:40 বজাত আমাৰ হিয়াৰ আমঠু আমাৰ যিমান মানুহ আছে হাৰ্টবিট জুবিন দা দেহাৱসান ঘটিছে। আপোনালোকৰ হয়তো সকলোৱে জ্ঞাত। মই ভিডিঅ'টো এতিয়া ৰাতি ঠিক 8:30 বজাত ভিডিঅ'টো মই বনাই আছোঁ। তো আপোনালোকে হয়তো চবেই জানেই, তো জুবিন দা আমাৰ কিমান সকলোৱে প্ৰিয় আছিল। তো সেইবিলাক আমি ক'ব নাযাওঁ, তো চবেই জানি জুবিন দা কাৰ কাৰণে কি। তো আজি ভিডিঅ'টো বনোৱাৰ কাৰণ এইটোৱেই, জুবিন দাটো গুচি গ'ল। তো জুবিন দা কাৰণেও সুদিন আহে, সেইটো আমি অপ্ৰিয় আৰু মানি ল'ব লাগিব। তো সেইটোক মানি আমি কেনেকৈ আগবাঢ়িব সেইটোৱে কথা। তো মই এইটো ভিডিঅ' আজি এইকাৰণেই বনালোঁ, তো জুবিন দাটো গুচি গ'ল। জুবিন দা গুচি যোৱাৰ পিছত আহিটো বাৰু ছিংগাপুৰতে থাকিব বুলি গম পোৱা গৈছে। তো কালি ৰাতিপুৱা ভাগত ছিংগাপুৰৰ পৰা গুৱাহাটী আনিব বুলি গম পোৱা গৈছে। তো আমি অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ যে কাহানিও নঘটা এটা ঘটনা বা কাহানিও নজনা বা ভৱিষ্যতেও নজনাকৈ ভৱিষ্যতেও নকৰা এনেকুৱা এটা প্ৰক্ৰিয়াৰে কালি শেষ শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গক দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। যে এনেকুৱা শ্ৰদ্ধাঞ্জলি হ'ব লাগে যে তাহানিও হোৱা নাই আৰু তাহানিও হ'ব বুলি অহা নাই। তো সেই ভিডিঅ'টো বনাওঁতে আজি বহুত দুখ লাগি আছে। ইমান দিনেই ইমান বছৰে হয়তো জনা হোৱাৰ পৰাই জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। তো ইমানখিনি জুবিন দাৰ জানিছোঁ, বা অকল জুবিন দা গায়ক হিচাপেই নহয়, জুবিন দা এজন ভাল সমাজকৰ্মী হিচাপেও কাম কৰিছিল। তো সেইকাৰণে আজি বহুত বেয়া লাগিছোঁ। তো তেওঁ হয়তো আজি এটা গান লিখিছিল, সাগৰৰ তলিত শুবৰ মন। তো আজি সাগৰৰ তলিতে তেওঁ চিৰদিনৰ কাৰণে বিলীন হৈ গ'ল। তো এইটো কাৰোবাৰ কিবা ভুল আছিল, তাত হয়তো তেওঁ কিবা পানীৰ পৰা কিবা এটা বেমাৰো আছিল। তো সেইটো কাৰণে তেওঁক তাৰ নিব নালাগিছিল। তো সাধাৰণতে মানুহৰ মৰণ থাকিলে হ'বই, যিকোনো প্ৰকাৰে হ'ব। তো তেওঁ হৃদযন্ত্ৰ স্তব্ধ হৈ তেওঁ আজি বিলীন হৈ গ'ল। তো সেইটো বহুত বেয়া লাগিছে। তো আজি ভিডিঅ'টো বনোৱাটো কাৰণটো আপোনালোকক ক'লোঁ। তো আজি বহুত দিন ভিডিঅ' বনোৱা নাই, তাৰপিছতো আজি ভিডিঅ'টো বনাইছোঁ এইকাৰণে যে অসম চৰকাৰক এটাই আহ্বান যে কাহানিও নঘটা ঘটনা ঘটিছে, এইটো ভাল প্ৰক্ৰিয়া এটাৰে কাহানিও নজনা প্ৰক্ৰিয়া এটাৰে যেন সম্পন্ন কৰে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই একদম বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তো মই বুলি নহয়, দেশবাসী সকলোৱে অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ কোটি জনতা বুলি নহয়, কোটি মানুহৰ আজি হিয়া স্তব্ধ হৈ ৰৈ আছে। কাৰণ জুবিন দা ইমান সোনকালে যাব বুলি কোনো ভবা নাছিল বা ভাবিব নোৱাৰে। কিন্তু এতিয়ালৈকে বহুতে ভাবিব পৰা নাই, কাৰণ জুবিনৰ অনুগামী আমাৰ জনসাধাৰণৰ মাজত বহুতেই বেছি। হয়তো বাহিৰা মানুহে নাজানিব পাৰে জুবিনৰ কিমান আন্তৰিকতা বা কিমান গভীৰতা। তো আমাৰ খিলঞ্জীয়া মানুহ সুধি চাওকতো জুবিনৰ কিমান গভীৰতা আছে। তো এইটো এইকাৰণে আজি ভিডিঅ'টো বনালোঁ। তো আজি ভিডিঅ'টো বনোৱাৰ কাৰণ এইটোৱেই আছিল। তো ভিডিঅ'টোত আজিৰ কাৰণে বিদায় লৈছোঁ। অনাগত দিনত লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় অসম।